মই এইটো ছেকেণ্ড পাৰ্টটো দিবলৈ ওলাইছোঁ। ফাৰ্ষ্ট পাৰ্টটো হোৱাৰ পিছত এইটো ছেকেণ্ড পাৰ্টটো দিবলৈ লৈছোঁ। এইখিনি এয়া গুঠি হৈ গ'ল। এতিয়া এনেকৈ দিছোঁ। এতিয়া আমি হাত আৰু ডিঙি সেইডোখৰ ভাঙিম। এনেকৈ এয়া লৈ লৈছোঁ। ইয়াত আছে 1 2 3 তাৰপিছত ইয়াৰ এনেকুৱা ইয়াৰ আধা, এইটো চাইডেও 1 2 3 তাৰপিছত এনেকুৱা ইয়াৰ আধা, এয়া সমান জোখত ভগাই লৈছোঁ। মই যিহেতু চাপৰ সেইবাবে মই এইটো এয়া 16 লৈছোঁ, 16 চেণ্টিমিটাৰ লৈছোঁ দেখিছেনে? এয়া 16 চেণ্টিমিটাৰ লৈছোঁ। আপোনালোকে এইটো নিজে জোখটো নিজৰ মতে ল'ব। কিমান দীঘল ভাল পায় নে চুটি ভাল পায় নিজৰ মতে ল'ব। মই ইমানটোৱে লৈছোঁ। এতিয়া মই দুডাল ইলাষ্টিক লৈ এইটো সমানে ভাগ কৰি ল'ম। এইটো কাষত এডাল দিছোঁ। আকৌ এইটো কাষত এডাল দিছোঁ। এইটো বাওঁ চাইড হ'ব। এইটো বাওঁ চাইড, এইটো সোঁ চাইড। এতিয়া আমি সোঁ চাইডটো আৰম্ভ কৰিম। এই দুডাল যে লোৱা হৈছিলে, এই দুডাল সলনি নহয়, এনেকৈয়ে গৈ থাকিব। এই দুডাল লোৱা হ'ল। দুডাল লৈ আগতে ইয়াত 6ডাল লোৱা হৈছিলে, এতিয়া ইয়াত 6ডালৰ আধা 3ডাল লোৱা হ'ব। 1 2 3 3ডাল লোৱা হ'ব। তাৰপিছত এনেকৈ চেইন দুডাল লোৱা হ'ব। আগতে 3ডাল লোৱা আছিলে, এতিয়া দুটা লৈ আকৌ এনেকৈ আকৌ দুডাল ল'ব লাগিব চেইন 1 2। তাৰপিছত এইখিনি একেই এনেকৈ ইয়াত যেনেকৈ বনোৱা হৈছে এইটো চেম। আকৌ একেবাৰে লাষ্টত দেখাম। এইটো ধৰিব পাৰিছেনে? এইটো সোঁ চাইডটো এতিয়া কমাইছোঁ। মই আকৌ দেখাই দিছোঁ। এইটো যেনেকৈ এই চাইডৰ পৰা এনেকৈ ডিঙি হেৰি কৰিবৰ কাৰণে এই চাইডৰ পৰা কমাই গৈ থাকিব লাগিব। বাকী এই হাতৰ এই চাইডটো একেই থাকিব। এইটো কমাই গৈ থাকিব লাগিব। এইটো প্ৰথমতে ইয়াত আগতে 6 লোৱা আছিলে, এতিয়া 6 আধা 3 লৈছোঁ। তাৰপিছত চেইন 3ডাল লোৱা আছিলে, চেইন 2ডাল লৈছোঁ। তাৰপিছত ইয়াতো 2ডাল লৈছোঁ। বাকী এইডোখৰ পৰা গোটেইখিনি একেই। ইয়াত যেনেকৈ গুঠা হৈছে এইডোখৰ পৰা একেই গুচি যাব লাগিব। ইয়াত 6টা, ইয়াত 3টা, তেনেকৈ অকল এই প্ৰথমটোতহে কমাব লাগিব। বাকীখিনি একেই। এই লাষ্টটো মানে য'ত আমি হাতৰ কাৰণে চিন দি থোৱা আছিলে, মানে তাত ইয়াত এইডোখৰ ল'বগৈ নালাগিব। ইয়াত যিহেতু 4ডাল চেইন আছে, ইয়াৰ 2ডাল চেইনহে ল'ম। ইয়াৰ 2ডাল চেইন ল'ম আৰু নলওঁ। এইডোখৰ চেইনটো দিয়া আছিলে, ইয়াত 2ডাল চেইনহে ল'ম। দুডাল চেইন লৈ এনেকৈ ঘূৰাই দিম। আকৌ উভতি আহোঁতেনেও সেই একেই ল'ম। উভতি আহোঁতেনেও 1 2 3 3ডাল চেইন লৈ 1 2 উভতি আহোঁতেনেও সেই
তেনেকৈ আহিম। আকৌ এইটো মূৰত দেখাম। যাওঁতে ইয়াত 3ডাল চেইন লৈছিলোঁ, এতিয়াও সেই 3ডালেই হ'ব। এনেকৈ যাওঁতেনেহে কমাব লাগে, আকৌ এনেকৈ উভতি আহোঁতেনে কমাব নালাগে। ইয়াত একেটাই হ'ব। 3ডাল চেইন, এডাল, 2ডাল, 3ডাল, 1 2, 2ডাল চেইন, 1 2, আকৌ এই 2ডাল চেইন একেই হ'ব। এয়া আকৌ এনেকৈ লুটিয়াই ল'ম। চেইন 2ডাল লৈ ল'ম, 1 3ডাল চেইন, এই 2ডাল এনেকৈ বনাই ল'ম। আকৌ এই 2ডাল লাগিবই লাষ্টলৈকে। এয়া এইবাৰ আমি ইয়াত 3ডাল ইয়াত ল'লোঁ নহয়। এইবাৰ আমি চেইন নলওঁ, এনেই এনেকৈ এডাল লৈ থ'ম। এইবাৰ এডালহে ল'ম। এয়া এডাল লৈ ইয়াত 4ডাল বনাম। তিনি 4 এয়া অকণমান এয়া কমিছেগৈ। বাকীখিনি একেই, বাকীখিনি ইয়ালৈকে একেই। ইয়াতো এয়া লাষ্টত এয়া 2ডাল চেইন ল'ব লাগিব। এয়া তাৰপিছত এনেকৈ উভতি যাওঁতে ইয়াত 2ডাল ল'ব লাগিব। বাকীখিনি একেই। আকৌ মই এইডোখৰত দেখাম, এই মাজৰডোখৰ একেই। এয়া এই 2ডাল একেই যাব। এইটো চাইডে এইটো একেই যাব, কিন্তু এই ছাইডটো কমাব লাগিব। এতিয়া আকৌ এনেকৈ এতিয়া ঘূৰি যাওঁতে কমাব নালাগে। আহোঁতেনে যেনেকৈ কৈছোঁ তেনেকৈয়ে কৰিব লাগিব। এতিয়াতো 4 নম্বৰ ৰাউণ্ড হ'ব। এয়া এইটো উভতি যাওঁতেনে এইটো একো কমোৱা বঢ়োৱা কৰিব নালাগে। উভতি যাওঁতেনে একেই কৰিব লাগে। একো কমোৱা বঢ়োৱা একো কৰিব নালাগে। এইটো চাইড একেই। সোঁ ছাইডৰ পৰা বাওঁ ছাইডলৈ যাওঁতেনে কমাব লাগে, আৰু বাওঁ ছাইডৰ পৰা সোঁ ছাইডলৈ আহোঁতেনে কমাব নালাগে। একেই। সেইটো ঘূৰি আহোঁতেনেও ইয়াত যেনেকৈ লৈছিলোঁ, ইয়াত 2ডাল, আকৌ ইয়াত এডাল লৈছিলোঁ, ইয়াত 4ডাল লৈছিলোঁ যাওঁতেনে। ঘূৰি আহোঁতেনেও তেনেকৈ ইয়াত 4ডাল, আকৌ ইয়াত যে এডাল লৈছিলোঁ সেই এডালৰ ওপৰত আৰু এডাল ল'ব লাগিব। ঘূৰি আহোঁতে একেই হয়। তাৰপিছত ইয়াত 2ডাল। ঘূৰি আহোঁতে একেই হয়। এয়া 2ডালটো বনাই ল'ম। এতিয়াতো 5 নম্বৰ ৰাউণ্ড হয়। এইটো 5 নম্বৰ ৰাউণ্ডটো। এইটো 1 2 3। এই 2ডাল হ'ল। তাৰপিছত এই মাজৰকেইডালেই এই লাষ্টৰ 2ডাল ল'ম। 1 2 এই দেখিছেনে? এইকেইডাল এই লাষ্টৰ 2ডাল ল'ম।
এইটো 5 নম্বৰ ৰাউণ্ড হয়। এয়া 4ডাল ল'লোঁ, মাজৰ এইকেইডাল এৰি দিলোঁ। এই প্ৰথমৰ দুডাল আৰু লাষ্টৰ দুডাল ল'লোঁ, মাজৰখিনি নাই লোৱা। এতিয়া এইখিনি বাকীখিনি একেই। এইটো 6 নম্বৰ ৰাউণ্ড হয়। এইটো ঘূৰি যাওঁতে সেই একেই। ইয়াত দুডাল ল'ব লাগিব, বাকীখিনি এয়া একেই। এইডোখৰত দেখাই আছোঁ। ইয়াত এনেকৈ যাওঁতেনে যে 4ডাল লৈছিলোঁ, ইয়াত দুডাল, মাজৰখিনি এৰি এইপিনে দুডাল লৈছিলোঁ, 4ডাল লৈছিলোঁ। এতিয়া এই উভতি আহোঁতে সেই 4ডাল ল'ম। এয়া এয়া ক্ৰমান্বয়ে কমি কমি গৈ আছে আৰু এইটো চাইড একেই। এইটো 7 নম্বৰ ৰাউণ্ড হ'ব। এই চাইডৰ পৰা আহোঁতে কমাব লাগে, এইটো চাইডৰ পৰা যাওঁতেনে কমাব নালাগে। এতিয়া ইয়াত 4ডাল আছে, আমি এই প্ৰথমৰ দুডালহে ল'ম। এয়া দুডালহে ল'ম, তাৰপিছত এই দুডাল নলওঁ। এতিয়া ডাইৰেক্ট ইয়াত বনাম 6ডাল। চাৰি, 5, 6। 1, 2, 3। 1, 2, 3। এইখিনি একেই হ'ব। এইখিনি একেই হ'ব। আকৌ উভতি যাওঁতেনে এইডোখৰত দেখাই আছোঁ। যাওঁতে ইয়াত দুডাল লোৱা হৈছিলে, এতিয়াও দুডালেই লোৱা হ'ব উভতি আহোঁতেনে। উভতি আহোঁতে একেই হয়। এয়া 3ডাল চেইন লৈ লৈছোঁ। এই দুডাল থাকিবই লাগিব। এতিয়া আমি ইয়াত আকৌ 3ডাল ল'ম, 6ডাল নলওঁ। আগতে 6ডাল লোৱা হৈছিলে, এই আকৌ 3ডাল ল'ম। 1, 2, 3। ইয়াত দুডাল চেইন ল'ম, 1, 2। 1, 2। আকৌ দুডাল চেইন লৈ বাকীখিনি একেই। আকৌ উভতি যাওঁতেনে একেই। আকৌ এইডোখৰত দেখাম। সোঁ চাইডৰ পৰা বাওঁ চাইডলৈ যাওঁতে ইয়াত 3ডাল লৈছিলোঁ, এতিয়া ঘূৰি আহোঁতেও সেই 3ডালেই ল'ম। মই এইটো খেলি মেলি পাব বুলি বাৰে বাৰে দেখাই আছোঁ। 3ডাল আৰু দুডাল চেইন। আকৌ দুডাল চেইন।
এয়া এয়া হৈ গ'ল। ইয়াৰ পৰা এয়া কমি কমি গৈছে ইয়ালৈকে। এতিয়া ইয়াত এতিয়া কমাবও নালাগে বঢ়াবও নালাগে। ইয়াত 2ডাল চেইন ল'ব, ইয়াত 3ডাল ল'ব চেইন, তেনেকৈ ইয়াত 4ডাল, ইয়াত 6ডাল, তেনেকৈ আকৌ ইয়াত 2ডাল, এনেকৈ 6টা ৰাউণ্ড কৰিব লাগিব একেতে। কমাবও নালাগে বঢ়াবও নালাগে। মই অকণমান এলাইন দেখাই দিছোঁ। এনেকৈ 6টা লাইন কৰিব লাগিব, কমাবও নালাগে বঢ়াবও নালাগে একেটাকে। মই এক লাইন দেখাই দিছোঁ। এয়া ইয়াত যিহেতু 3ডাল আছে 3ডালেই দিব লাগিব। 1 2 3 1 2 2ডাল চেইন, 1 2 2ডাল চেইন, বাকীখিনি একেই 4ডাল 4ডাল। 1 2 3 4, আকৌ ইয়াত 6ডাল, 1 2 3 4 5 6, 1 2 3ডাল চেইন, 1 2 3ডাল চেইন, আকৌ ইয়াৰ লাষ্টৰ 2ডাল চেইনটো 2ডালেই ল'ব লাগিব। 1 2 আকৌ সেই ঘূৰাই লৈও সেই একেই। এয়া ধৰিব পাৰিছেনে? এয়া এইটো কমি গ'ল। কমি যোৱাত এতিয়া এনেকৈ একেই ল'ব। এতিয়া কমাব নালাগে। এতিয়া এনেকৈ উভতি আহোঁতেনেও ইয়াত 2ডাল চেইন, ইয়াত 3ডাল চেইন, 6ডাল, তাৰপিছত 3ডাল চেইন, আকৌ 4ডাল, তাৰপিছত এইডোখৰত এয়া 2ডাল চেইন ল'ব লাগিব। আকৌ এয়া এনেকৈ 3ডাল যেনেকৈ দিছোঁ ইয়াত 3ডাল ল'ব লাগিব, 2ডাল চেইন, তাৰপিছত এইটো এনেকৈ একো কমাব নালাগে বঢ়াব নালাগে। ইয়াত যেনেকৈ আছে তেনেকৈ এনেকৈ 6টা লাইন বনাব লাগিব। বনাই লৈ দেখাই আছোঁ। এতিয়া মই যেনেকৈ বনাই দেখালোঁ লাইনটো, ঠিক তেনেদৰেই কমাবও নালাগে বঢ়াবও নালাগে, তেনেকৈ আকৌ 6টা লাইন। এয়া এইটো হৈ গ'ল, দেখিছেনে? এই চাইডৰ পৰা কমি গৈছে। সেয়া এইটো চাইড হৈ গ'ল। মই ওচৰৰ পৰাই দেখুৱাই দিছোঁ। এই চাইডৰ পৰা কমি গ'ল, এইটো সো চাইডটো হৈ গ'ল। ইয়াত টোটেল মই কেইঘৰ ল'লোঁ? 1 2 3 4 5 6 7 8 9 10 11 12 13 14। টোটেল মই 14টা ঘৰ ল'লোঁ। এয়া 14টা ৰাউণ্ড কৰিলোঁ। এয়া দেখিছেনে? বাকী এইটো পাৰ্ট মই নেক্সট ভিডিঅ'ত দেখাই আছোঁ। যদি কিমানখিনি বুজাব পাৰিছোঁ মই নাজানো। যদি আপোনালোকে ভালকৈ বুজিব পৰা নাই তেনেহ'লে কমেণ্ট কৰি জনাব, বা কমেণ্ট বক্সত সুধিব পাৰে। এইটো দেখাত টান, কিন্তু বনাই চালে ইমান টান নহয়, তেনে উজু হয়। আপোনালোকেও বনাই চাবচোন। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰিবলৈ পাহৰি যায়। প্লিজ লাইক কৰি দিব।
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মই থাৰ্ড পাৰ্টত লগ পাই আছোঁ।